হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ আপোনালোক সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগত আপোনালোকক এটা কথা কৈ লওঁ যে যদিহে মোৰ এই চেনেলত আপোনালোক নতুন তেন্তে মোৰ এই ভিডিঅ'ৰ তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বটন এবাৰ টিপি দিয়ক, যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ নতুন নতুন আপডেট আপোনালোকে সময়মতে লাভ কৰি থাকিব। চ' বন্ধুসকল, আজি মই যাবলৈ ওলাইছোঁ এখন ৱাটাৰফল চাবলৈ, মানে জলপ্ৰপাত চাবলৈ। আৰু জলপ্ৰপাত বুলি ক'লে বন্ধুসকল শ্বিলঙৰ চেৰাপুঞ্জীৰ কথা মনত পৰে, কিন্তু শ্বিলঙৰ চেৰাপুঞ্জীলৈ যাব নালাগিব ৱাটাৰফল চাবৰ বাবে। আমাৰ গমিৰিতে নতুনকৈ এটা সৃষ্টি হৈছে জলপ্ৰপাত, আৰু সেই জলপ্ৰপাত দেখাবৰ বাবে বন্ধুসকল মই আপোনালোকক লৈ যাম। আৰু এয়া মোৰ বসন্তী আছে ৰেডি, আৰু সেই বসন্তীত গৈ মই আপোনালোকক দেখুৱাম সেই জলপ্ৰপাতৰ দৃশ্য। চ' বন্ধুসকল, সময় অপচয় নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। बहकी सभी जुबां है हम हैं हजारों में। ইয়াত অকণমান ৰখি ৰমেশকো লৈ যাওঁ। কেমেৰা দেখি বেটাক লাজ লাগিছে, চাওক না। চ' বন্ধুসকল, আমি বৰ গৈ আছোঁ আৰু বেছি দূৰ নাই, পাবলৈ হৈ গ'ল। আৰু 1 কিলোমিটাৰমান আগুৱাই যোৱাৰ পিছত সেই ৱাটাৰফল থকা ঠাই আমি পাই যাম। চ' বন্ধুসকল, ভিডিঅ'টি চাই থাকক শেষলৈকে। গমিৰি চেণ্টাৰত অকণমান ৰখি পাণ এটাকে খাই যাওঁ। सहनी हमें सजा है हम हैं बाजारों के सबकी नजर। ইয়াৰ পৰা আগলৈ বাইক লৈ যাব নোৱাৰি, বাঁহৰ খাকুৰে ওপৰলৈ উঠি এয়া গৈছোঁ আমি আগুৱাই। চ' বন্ধুসকল, বাইক আমি কিছু আগত ৰাখি খোজকাঢ়ি আগুৱাই গৈছোঁ, কাৰণ এই পথাৰৰ মাজত বাইক চলাব নোৱাৰি। আৰু 100 মিটাৰমান আছে, বেছি দূৰ নাই, খোজকাঢ়ি আগুৱাই গৈছোঁ। চ' বন্ধুসকল, একেবাৰে ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছে এই জলপ্ৰপাত। আপোনালোকক দেখাবৰ বাবে যত্ন কৰিম। চ' বলক আগুৱাই যাওঁ। A few moments later. চ' বন্ধুসকল, বহুত সময়ৰ অপেক্ষাৰ অন্তত ফাইনেলি আমি আহি পাইছোঁ সেই ৱাটাৰফলৰ ওচৰত, মানে জলপ্ৰপাতৰ ওচৰত। চাওক কি ধুনীয়া পৰিৱেশ, এইদৰে ওপৰৰ পৰা পানী নিগৰি তললৈ পৰিছে। আৰু আপোনালোকক বেক কেমেৰাৰ দ্বাৰা সম্পূৰ্ণকৈ দেখাবলৈ যত্ন কৰিম, এবাৰ চাই লওক। हम न पाए ऐसी जिंदगी, हम छिप छिपाए हम ना आए 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 हम ना आए ऐसी जी छिप छिपाए ऐसी जी हम न पाए। ऐसी जी ना छिप छिपाए ना छिप छिपाए। এটা সুন্দৰ পৰিৱেশ, সুন্দৰ ঠাই। চাওক, আপোনালোকে এই ৱাটাৰফল চাবৰ বাবে শ্বিলঙৰ চেৰাপুঞ্জীলৈ যাব নালাগে। এয়া আমাৰ গহপুৰৰ গমিৰিত আছে এই ৱাটাৰফল। আপোনালোকে আহি চাব পাৰে আৰু ইয়াৰ আমোদ ল'ব পাৰে। আৰু আপোনালোকক সমগ্ৰ দৃশ্য দেখাই আছোঁ। আৰু এক প্ৰাকৃতিক সৌন্দৰ্য চাওক, মোৰ পিছফালে এক সম্পূৰ্ণ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত, পথাৰৰ মাজত, আৰু চাৰিওপিনে গছ গছনি আছে। बहकी सभी जुबां है हम हैं हजारों में। अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो। চ' বন্ধুসকল, মই জলপ্ৰপাতৰ দৃশ্য আপোনালোকক সমগ্ৰ দেখুৱালোঁ। এয়া গহপুৰৰ গমিৰিৰ দৃশ্য। আৰু এই জলপ্ৰপাত কেৱল এই জলপ্ৰপাতৰ বাবে বিখ্যাত নহয় বন্ধুসকল, এই জলপ্ৰপাতখন ইয়াৰ চাৰিওফালে থকা প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেও বিখ্যাত। আৰু এই জলপ্ৰপাতৰ
সৌন্দৰ্য আৰু দুগুণ কৰিছে এই জলপ্ৰপাতৰ চাৰিওফালে থকা এই মনোমোহা ঠাইখনে। চাওক, আপোনালোকক সমগ্ৰ কেমেৰা 360 ডিগ্ৰী ৰোটেট কৰি আপোনালোকক দেখাবৰ বাবে যত্ন কৰিম। अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत। এটা বস্তু আপোনালোকক দেখুৱাই ল'ম যে এই জলপ্ৰপাতৰ পানী ক'ৰ পৰা নিগৰি তললৈ যায়। এই দৃশ্যটো আপোনালোকক দেখুৱাম, কাৰণ মই বৰ্তমান ওপৰত আছোঁ আৰু এই ওপৰৰ ফালৰ পৰা আপোনালোকক সমগ্ৰ দৃশ্য দেখাবৰ বাবে যত্ন কৰিম। চাওক, এইখিনি ঠাই আৰু সেই পথাৰৰ পানী চাওক, এই পথাৰৰ পানী ইয়াৰ পৰা এনেকৈ বৈ আহে আৰু বৈ আহি এই ঠাইৰ পৰা তললৈ নিগৰে। চাওক, কি সুন্দৰ দৃশ্য, কি প্ৰাকৃতিক মনোমোহা দৃশ্য। চ' বন্ধুসকল, আজিলৈ ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টি ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। অনাগত দিনবোৰত ইয়াতকৈ ভাল ভাল ভিডিঅ' লৈ আপোনালোকৰ আগত লৈ আহিম, উপস্থাপন কৰিম। চ' আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।